অব্যাহত ভাৰত পাকিস্তানৰ যুদ্ধ যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 10 মেৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল কৰা হৈছে শেহতীয়া যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ডাঙৰ সিদ্ধান্ত যুদ্ধৰ পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কয় যে 10 মেৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল কৰিব লাগে অহা 10 মেৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান সম্পূৰ্ণ বাতিলৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আজি জ্বলি আছে পাকিস্তান ভাৰতে ইটোৰ পিছত সিটো আক্ৰমণ কৰা পৰিলক্ষিত হৈছে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিছে যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা এতিয়া উৎসৱ বতৰ সমাপ্ত কৰাৰ সময় আহি পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স যুগে ৰাজ্যবাসীলৈ এই ডাঙৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই